এই লেসনটোত আমি আলোচনা কৰিম ভাৰ্বৰ বি ভাৰ্ব, হেভ ভাৰ্ব, ডু ভাৰ্বৰ লগত সিংগুলাৰ আৰু প্লুৰেল ফৰ্মৰ পাৰ্চনৰ কেনেকৈ ব্যৱহাৰ কৰা হয় আমি আজি তাকে আলোচনা কৰিম। প্ৰথমে আমি আলোচনা কৰিম ভাৰ্বৰ মেইন তিনিটা ফৰ্ম। এটা হৈছে বি ভাৰ্ব, এটা হৈছে হেভ ভাৰ্ব আৰু এটা হৈছে ডু ভাৰ্ব। এই তিনিটা আমি যদি ভালদৰে জানো তেনেহ'লে আমাৰ পিছলৈ খেলি মেলি নালাগে। বি ভাৰ্বৰ প্ৰেজেণ্ট টেন্সৰ ফৰ্ম তিনিটা থাকে। এটা হ'ল এম, এটা হ'ল ইজ আৰু এটা হ'ল আৰ। এই তিনিওটা ফৰ্ম ফাৰ্ষ্ট পাৰ্চনৰ কোনটোৰ লগত কি হয়, ছেকেণ্ড পাৰ্চনৰ লগত কি হয় আৰু থাৰ্ড পাৰ্চনৰ লগত কি হয় আমি আজি আলোচনা কৰিম। প্ৰথমে কৈছোঁ এম, প্ৰেজেণ্ট টেন্সৰ বি ভাৰ্বৰ এমটো কাৰ লগত হয়? এমটো কেৱল এটাৰ লগতে হয়। এমটো হয় ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত। ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে আই। এমটো হয় অনলি আইৰ লগত। ফৰ এক্সাম্পল আই এম এ বয়। আইৰ লগত সদায় কি হ'ব? এম হ'ব। আই ইজ এ বয় বুলি আমি ক'ব নোৱাৰোঁ, সেইটো তেতিয়াহ'লে ভুল হ'ব। আইৰ লগত হ'ব বি ভাৰ্বৰ এম। এতিয়া নেক্সট আহিল ইজ। ইজটো হ'ব মেইনলি কাৰ লগত? থাৰ্ড পাৰ্চন ছিংগুলাৰৰ লগত। ইজটো হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰৰ লগত। থাৰ্ড পাৰ্চন ছিংগুলাৰৰ লগত হ'ব ইজ। আমি পালোঁ এম পালোঁ, এমটো হয় অনলি আইৰ লগত। ইজ পালোঁ, ইজটো কাৰ লগত হয় বুলি ক'লোঁ? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত। এতিয়া আহিল আৰ। আৰটো কাৰ লগত হ'ব? আৰ হ'ব ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ মানে উই, ছেকেণ্ড পাৰ্চনৰ লগত মানে ইউ আৰু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰৰ লগত হ'ব আৰ। আমি পালোঁ আৰটো কাৰ লগত হ'ব? আৰটো হ'ব উই, ছেকেণ্ড পাৰ্চন ছিংগুলাৰ আৰু প্লুৰেল দুয়োটাৰে লগত ইউ আৰু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰৰ লগত। চিয়'ৰ? ক্লিয়াৰ? নেক্সট আহিল এতিয়া বি ভাৰ্বৰ পাষ্ট টেন্স। পাষ্ট টেন্স আহিল কি? ৱাজ আৰু ৱেৰ। বি ভাৰ্বৰ কেইটা আছে ৰূপ? পাষ্ট টেন্সত কেইটা ৰূপ আছে? দুটা আছে। এটা হ'ল ৱাজ আৰু এটা হ'ল ৱেৰ। এতিয়া আমি ৱাজ আৰু ৱেৰ কোনটোৰ লগত কোনটো ইউজ কৰিম? ৱাজ। ফাৰ্ষ্টতে আহিল ৱাজ। ৱাজটো কাৰ লগত হ'ব? ৱাজ হ'ব, আমি মনত ৰাখিব লাগিব ৱাজ হ'ব ছিংগুলাৰৰ লগত। কোন দুটা ছিংগুলাৰ? মাত্ৰ দুটাই হ'ব। এটা হ'ব ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ আৰু এটা হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ। এটা হ'ব ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ মানে আই ৱাজ হ'ব আৰু এটা হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ মানে হি ৱাজ হ'ব, চি ৱাজ হ'ব, ৰাম ৱাজ হ'ব, হৰি ৱাজ হ'ব, ডেট ৱাজ হ'ব, দিছ ৱাজ হ'ব। ক্লিয়াৰ? নেক্সট আহিল ৱেৰ। ৱেৰ কাৰ লগত হ'ব? ৱেৰ হ'ব কোনকেইটা বাকী ৰ'ল এতিয়া? উই বাকী ৰ'ল, উইৰ লগত হ'ব ৱেৰ, ছেকেণ্ড পাৰ্চনৰ লগত হ'ব ৱেৰ, ইউ আৰু ইউ আৰু নেক্সট থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰৰ লগত হ'ব ৱেৰ। আমি গম পালোঁ ৱেৰটো হ'ব মেইনলি কাৰ লগত? প্লুৰেলৰ ফৰ্মৰ লগত। কাৰ লগত? প্লুৰেল ফৰ্ম মানে বহু বচনৰ লগত হ'ব ৱেৰ আৰু একবচনৰ লগত হ'ব ৱাজ মানে ছিংগুলাৰৰ লগত। ছিংগুলাৰৰ লগত হ'ব ৱাজ আৰু প্লুৰেলৰ লগত হ'ব ৱেৰ। আমি এইখিনি বুজি পালোঁ? এতিয়া নেক্সট আহিল ফিউচাৰ টেন্স মানে ভৱিষ্যৎকাল। ফিউচাৰ টেন্সত কি আহে? বি ভাৰ্বৰ দুটা আহে। এটা হ'ল চেল বি আৰু এটা হ'ল উইল বি। এতিয়া আমি জেনেৰেলি চেল বিটো ইউজ কৰোঁ অনলি ফাৰ্ষ্ট পাৰ্চনৰ লগত। ফাৰ্ষ্ট পাৰ্চন কেইটা আছে? দুটা। এটা হ'ল আই আৰু এটা হ'ল উই। আই শ্বেল বি হ'ব আৰু উই শ্বেল বি বুলি ক'ম। বাকী গোটেইকেইটাৰ লগত কি হ'ব? উইল বি হ'ব। ইউ উইল বি, ৰাম উইল বি, দে উইল বি। ক্লিয়াৰ? আমি বি ভাৰ্বটো ক্লিয়াৰ হ'ল? নিশ্চয়। এইবাৰ আহিল হেভ ভাৰ্ব। হেভ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম আছে দুটা। এটা হ'ল হেজ আৰু এটা হ'ল হেভ। এতিয়া হেজ ক'ত হ'ব? হেভ ক'ত হ'ব? প্ৰথমে আমি চাম হেভ ক'ত হ'ব। হেভটো হ'ব প্লুৰেল ফৰ্মৰ লগত। প্লুৰেল ফৰ্ম আমি যি পালোঁ এইটো হ'ল হেভ। হ'ল? বাকী কি আৰু বাকী থাকিল? এতিয়া বাকী থাকিল ছিংগুলাৰ। ছিংগুলাৰৰ ক'ত হ'ব হেভ? ছিংগুলাৰৰ হ'ব আই হেভ, ইউ হেভ। হ'ল? হেভৰ কাম ফিনিছ। এতিয়া বাকী থাকিল হেজ। হেজটো ক'ত হ'ব এতিয়া? হেজটো হ'ব অনলি থাৰ্ড পাৰ্চন ছিংগুলাৰৰ লগত।
মনত ৰাখিব লাগিব এইটোৱে হেজটো হয় সদায় থাৰ্ড পাৰ্চন ছিংগুলাৰৰ লগত। ৰাম হেজ, হি হেজ, শ্বি হেজ, ইট হেজ, যদু হেজ। ক্লিয়াৰ? আৰু হেভ ক'ত হ'ব? আই হেভ হ'ব, উই হেভ হ'ব, ইউ হেভ হ'ব, দে হেভ হ'ব, প্লুৰেল নাম্বাৰ। আৰু এটাই থাকে ছিংগুলাৰৰ লগত, সেইটো হ'ল আইৰ লগত ছিংগুলাৰৰ হেভ হ'ব। বাকী জেনেৰেলি প্লুৰেলৰ লগত হয় হেভ। ক্লিয়াৰ? নেক্সট আহিল হেড। হেভৰ পাষ্ট ফৰ্ম হ'ল হেড। হেড ক'ত হয়? হেড হয় অল পাৰ্চন। আইৰ লগতো হেড হ'ব, দেৰ লগতো হেড হ'ব, ইউৰ লগতো হেড হ'ব। ক্লিয়াৰ? গোটেইকেইটা পাৰ্চনৰ ফৰ্মৰ লগতে হ'ব হেড। ক্লিয়াৰ? নেক্সট আহিল হেভৰ ফিউচাৰ টেন্সত। উইল হেভ আৰু শ্বেল হেভ। চেম বি ভাৰ্বৰ যেনেকৈ শ্বেল বি আৰু উইল বি আছিল, হেভৰো শ্বেল হেভ আৰু উইল হেভ। এইটোও চেম। শ্বেলটো জেনেৰেলি হয় ফাৰ্ষ্ট পাৰ্চনৰ লগত আমি ইউজ কৰোঁ, আৰু বাকীখিনি হয় উইল হেভ। মানে ফাৰ্ষ্ট পাৰ্চনৰ লগত হ'ব শ্বেল হেভ, আৰু বাকীখিনি গোটেইকেইটাৰ লগত হ'ব উইল হেভ। ক্লিয়াৰ? নেক্সট আহিল ডু ভাৰ্ব। ডুৰ দুটা আছে, এটা হ'ল ডু আৰু এটা হ'ল ডাজ। এতিয়া খেলি মেলি লগাই থাকে এই ডাজটোৱে, খেলি মেলি লগাই ডাজে। এতিয়া আমি মনত ৰাখিব লাগিব ডাজ কেতিয়া হ'ব। ডাজ কেতিয়া হ'ব? ডাজটো হ'ব অনলি ইয়াৰ লগত। কিহৰ লগত? থাৰ্ড পাৰ্চন ছিংগুলাৰৰ লগত হ'ব ডাজ। বাকী গোটেইখিনিৰ লগত হ'ব ডু। আই ডু, উই ডু, ইউ ডু, দে ডু। কিন্তু ডাজ কেতিয়া হ'ব? হি ডাজ হ'ব, শ্বি ডাজ হ'ব। ক্লিয়াৰ? নেক্সট আহিল পাষ্ট টেন্স। ডু ভাৰ্বৰ পাষ্ট টেন্স হ'ল ডিড। ডিড কাৰ লগত হ'ব? ডিড হ'ব অল অফ দিছ। গোটেইকেইটাৰ লগত। আই, উই, ইউ, হি, চি, দে, দিছ, এই চববিলাকৰ লগত কি হ'ব? ডিড হ'ব। ডিডটো আমি গম পালোঁ যে ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চনৰ অল অফ, গোটেইকেইটাৰ লগত। নেক্সট আহিল শ্বেল ডু আৰু উইল ডু। এইটোও চেম আগৰখিনিৰ নিচিনা। ফাৰ্ষ্ট পাৰ্চনটোৰ লগত হ'ব শ্বেল আৰু বাকীকেইটাৰ লগত হ'ব উইল। ফাৰ্ষ্ট পাৰ্চনৰ লগত হ'ব শ্বেল ডু, বাকীখিনিৰ লগত উইল ডু। ক্লিয়াৰ? এতিয়া আমি কি পালোঁ? এতিয়া আমি এটা বস্তুৱে ইয়াতে পালোঁ, হেড আৰু ডিড। এইটো হয় জেনেৰেলি গোটেইকেইটাৰ লগত, গোটেইকেইটা পাৰ্চনৰে ছিংগুলাৰ আৰু প্লুৰেলৰ লগত হেডো হ'ব, ডিডো হ'ব। আৰু বাকীকেইটা আমি বুজি পালোঁ এতিয়া। এতিয়া নেক্সট আহিল ইংৰাজীত চেণ্টেন্স এটাত কি থাকিব? ইংৰাজীত চেণ্টেন্স এটাত মেইনলি থাকিব ইয়াতে ছাবজেক্ট থাকিব এটা। ছাবজেক্টৰ কথা আমি আলোচনা কৰিছোঁ ইতিমধ্যে আগৰ লেচনটোত। তাৰপিছত থাকিব ভাৰ্ব, তাৰপিছত থাকিব এটা অবজেক্টিভ ভাৰ্ব। ছাবজেক্ট কাক কয়? ছাবজেক্ট আমি আগৰ লেচনটোত পালোঁ, যিয়ে বাক্যটোত যাৰ কথা কোৱা হয় সেইটোৱে হৈছে ছাবজেক্ট। বাক্য এটাত যাৰ কথা কোৱা হয় বা যাৰ বিষয়ে কোৱা হয় সেইটোৱে ছাবজেক্ট। যদি মই ক'ম ৰাম প্লেজ ফুটবল, তেনেহ'লে ইয়াৰে ছাবজেক্ট কি হ'ব? ইয়াৰে ছাবজেক্ট হ'ব ৰাম। ৰামে ফুটবল খেলে। কোনে খেলে? ৰামে। ৰামটো হ'ব ছাবজেক্ট। নেক্সট আহিল ভাৰ্ব। ৰামে কি কৰিছে? খেলিছে। খেলাটো হ'ব কি? কোনটো কাম কৰিছে? খেলা কামটো কৰিছে। খেলাটো হ'ব ভাৰ্ব। কি খেলিছে? কি খেলিছে বা কাক খেলিছে সেইটোৰ আমি এনচাৰ য'তে পাম সেইটোৱে হ'ব অবজেক্টিভ পাৰ্ট। মানে ফুটবল খেলিছে, সেইটো হ'ব অবজেক্টিভ পাৰ্ট। আমি এটা গম পালোঁ চেণ্টেন্সৰ ছাবজেক্ট কোনটো, ভাৰ্ব কোনটো আৰু অবজেক্টিভ পাৰ্ট কোনটো আমি বুজি পালোঁ। ক্লিয়াৰ? আজিৰ এই লেচনটোত আমি এইখিনিয়ে আলোচনা কৰিলোঁ। থেংক ইউ।